নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমৰ আচাৰ কৰিম বুলি ভাবিলোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আমখিনি মই নিজৰ জোখমতে কাটি ল'লোঁ আৰু তাত মই নিমখ দি পিনি ঢাকি থৈ দিম। আপোনাৰ যিমান 2 ঘণ্টা 3 ঘণ্টা দি থলেও হ'ব, কিন্তু মই পিছবেলা টাইমত কটাৰ কাৰণে গোটেই ৰাতিটো তেনেকৈ থৈ দিব লাগিব। আৰু মই এতিয়া এনেকৈ ঢাকোন মাৰি থৈ দিম। আৰু পিছদিনাখন এয়া তাৰ পৰা পানী ওলাইছে, এয়া চাওক। আৰু তাত মই অলপ হালধি দি দিব লাগিছিল, কিন্তু মই পাহৰি থাকিলোঁ হালধি দিবৰ কাৰণে। আৰু মই এতিয়া ডাঙৰ চালনী এখন লৈ লৈছোঁ ৰ'দত শুকুৱাবৰ কাৰণে, আৰু এনেকৈ এচকল এচকলকৈ তেনেকৈ থৈ দিছোঁ, এতিয়া পটককৈ শুকাই যাব। আৰু এতিয়া ধুনীয়াকৈ মই তেনেকৈ ধুনীয়াকৈ থৈ ল'লোঁ, আৰু এতিয়া ৰ'দত দি থ'ম। ৰ'দটো টান আছে, সোনকালে শুকাব। আমৰ আচাৰ বনাবলৈনো কোনেনো নাজানে, মইনো কেনেকৈ বনালোঁ আপোনালোকক তাকেই দেখুৱাম বুলিহে মই ভিডিঅ'টো কৰিলোঁ। মোৰ আমখিনি ধুনীয়াকৈ শুকাই গ'ল, আৰু এতিয়া তাত দিবৰ কাৰণে মছলাটো লাগিব। আৰু মই তাত দিবৰ কাৰণে জলকীয়া, জিৰা, চফ, কালজিৰা, আজুৱাই আৰু মেথিগুটি লৈ লৈছোঁ। আৰু এই ছাইডত মই ক'লা সৰিয়হ কেইটামানো ধুই পিনি প্লেটত থৈ দিছোঁ এইকেইটা। আৰু এইকেইটা মই ভাজি দিম, শুকাই যাব, এনেকৈ নুশুকালেও হ'ব। ধুনীয়াকৈ মছলাকেইটা ভাজি লোৱাৰ পিছত মই এয়া খুন্দি ল'লোঁ। আৰু জলকীয়াকেইটা ভালদৰে একেবাৰে গুড়ি কৰি দিয়া নাই, তেনেকৈ খুলি দিছোঁ। আৰু তাত মই অলপ ৰেড চিলি পাউডাৰ দি দিছোঁ ৰংটো আহিবৰ কাৰণে। মছলাবোৰ বৰ বেছি গুড়ি নহ'লেও হ'ব। আৰু মছলাখিনি মই এটা বাটিত ধুনীয়াকৈ লৈ ল'লোঁ। আৰু তাত মই এতিয়া গৰম কৰি লোৱা তেলখিনিও লগতে দি দিছোঁ। আৰু মই তাত প্ৰথমতে হালধি দিয়া নাছিলোঁ, কাৰণে আমখিনিত মই ইয়াত মছলাখিনিতে হালধি অকণমানো মিক্স কৰি দিছোঁ। আৰু এতিয়া তেলখিনি ভালকৈ মছলাখিনিৰ লগত মিহলাই দিছোঁ। তেলখিনি গৰম কৰি অলপ ঠাণ্ডা হ'বৰ কাৰণে মই ৰাখি দিছিলোঁ। আৰু এতিয়া তাত মই আমখিনি ধুনীয়াকৈ গোটেই আমখিনি তাত দি দিয়াৰ পিছত এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰিব লাগিব। তেলটো আপোনালোকৰ নিজৰ হিচাপমতে দিব পাৰে, মোৰ যদি অলপ কম হয় পাছত আকৌ অলপ দি দিম। এতিয়া প্ৰথমতে মিক্স কৰি চাই লওঁ। আৰু তাত মই প্ৰথমতে নিমখ দিছিলোঁ যদিও এতিয়া আৰু অলপ দি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি হোৱাৰ পিছত এটা শুকান বৈয়ামত তাত অলপো পানী চানী নাথাকিব লাগিব, নহ'লে যদি পানী থাকে আচাৰটো সোনকালে বেয়া হৈ যাব। আৰু বৈয়ামত মই এতিয়া ভৰাই দিছোঁ। আৰু মোৰ আমৰ আচাৰ ৰেডি। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব। বাই বাই।